বন্ধুসকল আজি মই আপোনালোকলৈ লৈ আহিছোঁ ব্ৰেডৰ ৰসগোল্লা। ব্ৰেডৰ লালমোহনটো বহুতেই বনাই খাইছে, কিন্তু মই আজি ব্ৰেডৰ ৰসগোল্লা লৈ আহিছোঁ। ই অতি সুন্দৰ হয়, একদম দোকানত কিনা চানা ৰসগোল্লাৰ নিচিনাই হয়। আহকচোন চাওঁ মই ৰসগোল্লাকেইটা কিদৰে প্ৰস্তুত কৰিছোঁ। মই এনেকৈ 4খনমান ব্ৰেড লৈ লৈছোঁ। আপোনালোকে যিমান পৰিমাণৰ বনাব ৰসগোল্লা সেই পৰিমাণৰ ব্ৰেড লৈ ল'ব আৰু ব্ৰেডৰ এই ছাইডৰ ব্ৰাউন কালাৰটো আমি কাটি ল'ম। মই ব্ৰেডকেইখনৰ ছাইডটো কাটি পেলাই আঁতৰাই ল'লোঁ। এতিয়া মই সৰু সৰু টুকুৰা কৰি ল'ম। আপোনালোকে মিক্সিত পিচি ল'লেও পিচি ল'ব পাৰে। মই হাতেৰেই টুকুৰা কৰিম। ব্ৰেড টুকুৰা কৰিবলৈ বৰ অসুবিধা নাই। অলপমান মিহিকৈ আমি ভাঙি ল'ম ব্ৰেডখিনি। মই ব্ৰেডখিনি একদম মিহিকৈ গুড়ি কৰি ল'লোঁ। আপোনালোকে হাতেৰে গুড়ি কৰিবলৈ দিগদাৰ পালে মিক্সিটো পিচি ল'ব পাৰে। মই হাতেৰেই গুড়ি কৰিছোঁ। ব্ৰেড গুড়ি কৰিবলৈ বৰ কষ্ট নহয়। এতিয়া মই এখন পেন এনেকৈ গৰম কৰি ইয়াত এচামুচ বেছি ঘি বা গৰু ঘি দি দিছোঁ। ঘিখিনি ভালদৰে স্প্ৰেড হৈ যাবলৈ দিব। তাৰপিছত মই গৰু গাখীৰ একাপ লৈছোঁ আৰু ইয়াত দি দিছোঁ। গৰু গাখীৰ আৰু ঘিখিনি ভালদৰে মিলি যাবলৈ দিব। মই গৰু গাখীৰ লৈছোঁ। আপোনালোকৰ ওচৰত যদি গৰু গাখীৰ নাথাকে তেতিয়া যিকোনো পেকেট গাখীৰ গুলিও ল'ব পাৰে বা আমুল তাজাও ল'ব পাৰে। গেছৰ ফ্লেমটো খুব হাই নাৰাখিব, মিডিয়াম টু ল'ৰ মাজত ৰাখিব। মই গাখীৰখিনি 1 মিনিটমান ভালদৰে গৰম কৰাৰ পিছত মই এই ব্ৰেডৰ হেৰিখিনি ইয়াত দি দিম। দি পেলাই গেছৰ ফ্লেমটো ল'ত ৰাখিব আৰু ভালদৰে মিক্স কৰি যাব। মোৰ ব্ৰেডৰ পেষ্টটো প্ৰস্তুত হৈ গৈছে। মই ইয়াত এচামুচমান নাৰিকলৰ গুড়ি দি দিম। শুকান নাৰিকলৰ গুড়ি আছিলে, মই এচামুচ দি দিছোঁ। আপোনালোকে নিদিলেও হ'ব, নাৰিকল দিলে ইয়াৰ সুগন্ধিটো আৰু টেষ্টটো বৰ ধুনীয়া হয় কাৰণে দি দিছোঁ মই। আপোনালোকৰ ওচৰত যদি নাথাকে নাৰিকল নিদিয়াকৈও প্ৰস্তুত কৰিব পাৰিব। এতিয়া মই এইখিনি অকণমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। মোৰ ৰসগোল্লাৰ ডোটো ঠাণ্ডা হোৱালৈকে মই চেনিৰ চিৰাপখিনি বনাই ল'ম। চেনিৰ চিৰাপৰ কাৰণে মই চেনিকাপ এটা চচপেনত দি দিছোঁ আৰু 2 কাপমান পানী দিম। দুকাপ পানী দিয়াৰ পিছত পানীখিনি ভালদৰে চেনি আৰু পানীয়ে ভালদৰে মিক্স হোৱালৈ অকণমান লৰাই দিব আৰু চেনিখিনি ভালদৰে মিক্স হ'বলৈ উতলিবলৈ দিম। চেনিখিনি এনেদৰে 5 মিনিটমান সময় উতলাই ৰাখিম। মোৰ ৰসগোল্লাৰ ডোটো হাতেৰে চুব পৰা হৈছে। ই ভালদৰে মঠি ল'ব লাগিব। আপোনাৰ যদি মঠাটো কম হয় তেতিয়া ৰসগোল্লাটো ফাটি যোৱাৰ চান্স থাকে। সেইকাৰণে আপুনি ভালদৰে মঠিব লাগিব। মই মঠোতে 2 চামুচমান পাউডাৰ চেনি কৰি থৈছিলোঁ, দি দিছোঁ। কাৰণ ৰসগোল্লা মিঠা নহ'লে ভাল নালাগে। এই চেনিখিনি ভালদৰে হাতেৰে মিক্স কৰি ল'ব। বা আপুনি মিঠা কম খায় যদি চেনি নিদিলেও হ'ব। এনেদৰে আমি 2-3 মিনিট সময় এই ডোটো মঠি থাকিম। মোৰ চেনি পানীখিনি উতলিছে। মই এতিয়া ইয়াত সুগন্ধিৰ কাৰণে এটা ইলাচি আৰু এটা লং দি দিছোঁ। আপোনালোকে ডালচেনিও ইউজ কৰিব পাৰিব। মই ইলাচিৰ গোন্ধ ভাল পাওঁ কাৰণে ইলাচি আৰু লং দিছোঁ। এইখিনি আৰু অলপ সময় উতলিব লাগিব। ৰসগোল্লাৰ ডোটো মই ভালদৰে মঠাৰ পিছত এতিয়া মই সৰু সৰুকৈ বল বনাই যাম। 2টা হাতত লৈ পেলাই মই সৰুকৈ ৰসগোল্লা খাই ভাল পাওঁ কাৰণে সৰুকৈ ডোটো বনাইছোঁ। আপোনালোকে যদি অকণমান ডাঙৰ কৰিব বিচাৰে ডাঙৰো কৰিব পাৰে। কিন্তু আপুনি চাব যাতে এনেকৈ ডো কৰোঁতে তাত কোনো আঁচ থাকি নাযায় বা ফাটি যোৱাকৈ কোনো আঁচ ৰৈ নাযায়। ৰৈ গ'লে সি চেনি পানীত দিওঁতে ফাটি যাব। সেইকাৰণে অকণমান বেছিকৈ মঠিব লাগিব। এইটো চব কিমান ধুনীয়া হৈছে, ক'তো অকণো আঁচ ৰৈ যোৱা নাই। এনেধৰণে গোটেইকেইটা বল বনাই ল'ম। মোৰ ৰসগোল্লাৰ বলখিনি প্ৰস্তুত হৈ গৈছে। এতিয়া মই এইখিনি চেনি পানীত দিম।
এয়া চব মোৰ চেনি পানীখিনি খুব ধুনীয়াকৈ উতলি আছে এতিয়া মই এটা এটাকৈ ইয়াত ৰসগোল্লাৰ বলকেইটা দি যাম দি পেলাই মই অলপ সময় উতলাই দিম যাতে চেনিটো ভিতৰলৈকে সোমাই যায় যিমানখিনি বল জুৰে সিমানখিনিয়ে দিব এটা ওপৰা ওপৰিকৈ নিদিব কাৰণ ফুলিবলৈ চান্স নাপাব নহ'লে মোৰ গোটেইকেইটা বলেই যেনিবা ইয়াত সোমাই গৈছে অলপ সময় মই 5 মিনিটমান সময় উতলিবলৈ দিম এয়া চব ৰসগোল্লাখিনি এনেকৈ চেনি পানীত দিয়াৰ পিছত অকণমান ফেনাই ফেনাই থকাকৈ উতলিবলৈ দিব মোৰ 2-3 মিনিটমান সময় হৈছে চাব মোৰ ৰসগোল্লাখিনি ফুলি আহিছে মই গেছৰ ফ্লেমটো কমাই দিছোঁ কাৰণে দেখিছেনে মোৰ ৰসগোল্লাখিনি কি ধুনীয়াকৈ ফুলি আহিছে আৰু 2 মিনিটমান সময় ইয়াক ৰাখিম ৰখাৰ পিছত গেছটো বন্ধ কৰি দিম বন্ধ কৰি দিলেও কিন্তু মই ৰসগোল্লাখিনি তুলি নিদিওঁ চেনি পানীখিনি ঠাণ্ডা হোৱালৈকে ৰসগোল্লাখিনি তাতে ডুবাই ৰাখি দিম এয়া চব মোৰ ৰসগোল্লাখিনি প্ৰস্তুত হৈ গৈছে মই 5 মিনিটমান সময় চেনি পানীত উতলাই চেনি পানীখিনি ঠাণ্ডা হোৱালৈ প্ৰায় 10 মিনিটমান সময় চেনি পানীত ৰাখি দিলোঁ আৰু মোৰ ৰসগোল্লাখিনি প্ৰস্তুত হৈ গৈছে ই একদম সফ্ট স্পঞ্জি হয় চগে একদম স্পঞ্জি হয় আপোনালোকে এনেদৰে অতি সহজতে ঘৰতে প্ৰস্তুত কৰি খাব পাৰিব ই একদম দোকানৰ চানা ৰসগোল্লাৰ দৰেই হয় আপোনালোকেও এদিন বনাই পেলাই চাব আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব ধন্যবাদ যিসকলে মোৰ চেনেলটো নতুনকৈ বা প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব